এই প্ৰগ্ৰেমক সাঙুৰি তেখেতে বক্তব্য ৰাখিব। আজি খেতিয়কক জনাব যে এনেকুৱা ধৰণৰ মেচিন আহিছে, আমি তাৰ সৎ ব্যৱহাৰ কৰি আমি তাৰ আপাৰ্টৰ কৰ্মীবৃন্দ লগতে উপস্থিত কৃষক ৰাইজ ভাই মাতৃসকল, ইমান যান্ত্ৰিকতাৰ দিন আহিছে, গতিকে আপোনালোকে এই মেছেজ আজি বৰষুণৰ কাৰণেও হ'ব পাৰে বা আজি কৃষি বিজ্ঞান কেন্দ্ৰ দৰং আৰু এপাৰ্টৰ আঁচনিৰ যোগেদি আমি এখন গ্ৰেণ্ড হাৰ্ভেষ্টিং প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ বড়োপেটীৰ ৰূপত। আমি গোটেই অসমৰ লগতে দৰং ডিষ্ট্ৰিক্টতো আমি এইবাৰ গ্ৰেণ্ড হাৰ্ভেষ্টিং প্ৰগ্ৰাম কৰি আছোঁ আৰু এই মেচিনটোৰ যোগেদি অতি আমি কম সময়তে বেছি এৰিয়া আমি হাৰ্ভেষ্টিং কৰিব পাৰিছোঁ আৰু আমাৰ এইটো APCক দিয়া হৈছে, সেউজমুখী এগ্ৰ'প্ৰচেছৰ কোম্পানীক দিয়া হৈছে আৰু খেতিয়কসকলে এই মেচিনৰ যোগেদি অতি কম খৰচতে বিঘা প্ৰতি 400 টকা বা 500 টকাৰ ভিতৰত হায়াৰ কৰি পেলাই তেওঁলোকে খেতি কৰিব পাৰিব। গতিকে কম সময়তে বেছি খেতি কৰিব পাৰিব বা বেছি হাৰ্ভেষ্টিং কৰিব পাৰিব, কিয়নো আজিকালি আমি দেখিছোঁ যে লেবাৰৰ খৰচটো বাঢ়িছে। গতিকে কষ্ট অফ প্ৰডাকশ্যন কমাবৰ কাৰণে ভাল পদক্ষেপ আৰু মই নিজে গৌৰৱ ফিল কৰিছোঁ যে আমাৰ এপাৰ্ট আঁচনিৰ যোগেদি এনেকুৱা ধৰণৰ মেচিন দি পেলাই আমাৰ খেতিয়কসকলক উপকৃত হৈছে। গতিকে মই খুব সুখী আৰু গোটেই অসমতে এনেকুৱা ধৰণৰ মেচিন দিয়া হৈছে আৰু এইটো খেতিয়কসকলক খুব লাভান্বিত হৈছে। আমাৰ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত, চমুকৈ আপাৰ্ট বুলি কয়, এই আপাৰ্ট প্ৰকল্পৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰৰ সৌজন্যত আৰু ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ কাৰিকৰী পৰামৰ্শত বিভিন্ন ধৰণৰ আঁচনি, বিশেষকৈ ধান শৃংখলৰ ওপৰত কাম কৰি থকা হৈছে। তো ইয়াত এটা কাৰ্যসূচী হ'ল আমি কেনেকৈ ধান চপোৱাটো আমি সহজতে কৰিব পাৰোঁ। তাৰ কাৰণে মিনি কম্বাইন হাৰ্ভেষ্টাৰ বা কম্বাইন হাৰ্ভেষ্টাৰৰ প্ৰদৰ্শন আমি খেতিয়কসকলৰ আগত কৰি আছোঁ আৰু উদ্দেশ্য এটাই যে কৃষকে শিকক, বুজক যে কেনেকৈ আমি কম সময়ত কম খৰচত আমি ধান কাটাৰ ব্যৱস্থা কৰিব পাৰোঁ। আৰু তাৰ কাৰণে এই কম্বাইন হাৰ্ভেষ্টাৰৰ কথাটোত কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ জৰিয়তে সূৰুযমুখী FPC যিজন আছে তেওঁলোকক আমি এই কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কাষ্টম হায়াৰিং চেণ্টাৰ এটা দিয়া গৈছে, য'ত এই মিনি কম্বাইন হাৰ্ভেষ্টাৰটো তাত ৰখা হৈছে। গতিকে তাত কৃষকসকলে সেই কাষ্টম হায়াৰিং চেণ্টাৰৰ পৰা ভাড়াত লৈ পেলাই, কম টকাত ভাড়াত লৈ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। গতিকে আজিৰ সভাখনৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ যে কেনেকৈ আমি মিনি কম্বাইন হাৰ্ভেষ্টাৰটো খেতিয়কৰ পথাৰলৈ লৈ যোৱাৰ কাৰণে আমি সজাগতা আনিব পাৰোঁ। আৰু 2 নম্বৰ কথাটো হ'ল আমাৰ কিছুমান চাপ সহনশীল জাত আছে, যে পানীৰ তলত শুহি থাকিব পৰা জাত কিছুমান আছে, 15 দিন পৰ্যন্ত যিবিলাক ধান নমৰে, যেনে ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, বিনা ধান 11, স্বৰ্ণ চাবুৱান। গতিকে সেই জাতবিলাকৰ প্ৰসাৰ আৰু মানুহে যাতে গ্ৰহণ কৰে তাৰ কাৰণে আমি সজাগতা সৃষ্টিৰ বাবে কাৰণে আজিৰ এই সভাখন আমি